এভৰিৱান আজি আপোনালোকক লৈ আহিছোঁ এটা কোল মাইন দেখাবলৈ এই কোল মাইনটো এটলাছ কোল মাইন বুলি কয় এটলাছ কোল মাইনটো কেনেডাৰ এলবাৰ্টা প্ৰভিন্সৰ ড্ৰামহিলাৰ চহৰত অৱস্থিত এই মাইনটো 1939 চনত আৰম্ভ কৰি 1979 চনত বন্ধ কৰি দিয়া হয় আৰু 2002 চনত কেনেডাৰ কেন্দ্ৰীয় চৰকাৰে এই মাইনটোক নেশ্যনেল হিষ্টৰিক সাইট হিচাপে ঘোষণা কৰে ড্ৰামহিলাৰ ওচৰে পাজৰে যথেষ্ট পৰিমাণে কয়লা পোৱা যায় সেইবাবেই 1911 চনৰ পৰা 1979 চনৰ ভিতৰত 139টা মাইন কোম্পানীৰ এইটো অঞ্চলতে ৰেজিষ্ট্ৰেশ্যন হৈছিলে সেই সময়ত এইটো অঞ্চলৰ জনসংখ্যা নিচেই তাকৰ আছিল সেইবাবে 1911 চনত মুঠেই 50 জন মানুহেৰে প্ৰথম মাইন কোম্পানীটো এইটো অঞ্চলত আৰম্ভ কৰা হয় আৰু 1916 চনলৈ নৰ্থ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আনি প্ৰায় 12,000 লোকক এই মাইন কোম্পানীবিলাকক নিযুক্তি দিয়া হয় কয়লাৰ চাহিদা দিনে দিনে সেই সময়ত বাঢ়ি যাব ধৰে কেনেডাৰ প্ৰায়বোৰ অঞ্চলতে শীতকালি টেম্পাৰেচাৰ -30 পৰা -50 লৈকে যায় সেইবাবে ইয়াৰ ঘৰবোৰ শীতকালি গৰম কৰি ৰখাটো নিতান্ত প্ৰয়োজনীয় হৈ পৰে শীতকালি ঘৰবোৰ গৰম কৰি ৰাখিবলৈ খৰিৰ বদলি কয়লাৰ ব্যৱহাৰ আৰম্ভ কৰা হয় তদুপৰি ইলেক্ট্ৰিচিটি উৎপাদন কৰিবলৈ আৰু ৰন্ধন প্ৰণালীটো কয়লাৰ ব্যৱহাৰ আৰম্ভ হয় সেই সময়ত এইটো অঞ্চলত প্ৰায় 60 মিলিয়ন টন কয়লা আছে বুলি অনুমান কৰা হয় আৰু প্ৰতিদিনে 850 টন কয়লা এইটো অঞ্চলৰ পৰাই অকলে খান্দি ওলোৱা হৈছিল কয়লাৰ খনিবিলাকত কাম কৰা শ্ৰমিকবিলাকৰ যিটো উপাৰ্জন আছিলে সেই উপাৰ্জন বেলেগ বেলেগ উদ্যোগত কাম কৰা শ্ৰমিকবিলাকতকৈ 2 পৰা 3 গুণ বেছি আছিল কয়লাৰ খনিত কাম কৰা শ্ৰমিকবিলাকৰ কামটো যথেষ্ট বিপদজনক আছিলে আৰু সেইটো সময়ত যথেষ্ট দুৰ্ঘটনাও হৈছিলে শীতকালি ইয়াৰ শ্ৰমিকবিলাকে -30 পৰা -50 ডিগ্ৰী টেম্পাৰেচাৰত কাম কৰিব লাগিছিলে কয়লাৰ খনিত কাম কৰা শ্ৰমিকবিলাকৰ কামটো যথেষ্ট কঠিন আছিলে আৰু দুটা লোডৰ মাজত তেওঁলোকে বিৰতি পাইছিলে আৰু এই বিৰতিৰ সময়তে তেওঁলোকে কমাৰশালালৈ দৌৰিছিলে কাৰণ কমাৰশালাত তেতিয়া তেওঁলোকৰ বাবে গৰম ইটা গৰম কৰি থোৱা হৈছিলে আৰু সেই ইটা লৈ আনি পেলাই ইটাৰ ওপৰত তেওঁলোকে থিয় দি পেলাই ভৰিবোৰ গৰম কৰি ৰাখিছিলে যিহেতু কয়লা খনিৰ শ্ৰমিকবিলাকে যথেষ্ট দৰমহা পাইছিলে শ্ৰমিকবিলাকৰ মাজত সেইটো সময়ত চিগাৰ খোৱাটো এটা ফেশ্বন হৈ পৰিছিলে কিন্তু কয়লা খনিৰ সীমাৰ ভিতৰত চিগাৰেট খোৱা বা চিগাৰ খোৱাৰ অনুমতি নাছিলে আৰু কয়লা খনিৰ সীমাৰ ভিতৰত চিগাৰ খাই ধৰা পৰিলে লগে লগে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিলে আৰু সেইটো সময়ত যিদিনাখন তেওঁলোকে দৰমহা পাইছিলে সেই দৰমহা পোৱাৰ দিনা চহৰৰ সকলো পাব বা ৰেষ্টুৰেণ্টত শ্ৰমিকেৰে ভৰি পৰিছিলে আৰু সেইটো সময়ত সুৰাপান কৰি যথেষ্ট খণ্ডযুদ্ধও হৈছিলে তেওঁলোকৰ মাজত কয়লাৰ খনিৰ উৎপাদন প্ৰতিদিনে 24 ঘণ্টাই হৈছিলে
আৰু শ্ৰমিকবিলাকৰ কামবোৰ 8 ঘণ্টাকৈ 3টা শ্বিফ্টত ভাগ কৰা হৈছিল। কামৰ সময়ত তেওঁলোকৰ গাত যথেষ্ট পৰিমাণে কয়লাৰ গুড়া লাগিছিলে। সেইবাবে প্ৰতিটো শ্বিফ্টৰ পিছত তেওঁলোকৰ গা ধোৱাৰ ব্যৱস্থা আছিল। এইটো তেওঁলোকৰ গা ধোৱা ঘৰ, আৰু ওপৰত যে কাপোৰবোৰ দেখিছে তাতে তেওঁলোকে তেনেকৈ কাপোৰবোৰ ওলমাই থৈছিলে। কাৰণ সেই সময়ত আজিকালিৰ দৰে কাপোৰ থ'বলৈ লকাৰৰ ব্যৱস্থা নাছিলে। শ্ৰমিকবিলাকে গা ধুবলৈ গৰম পানীৰ ব্যৱস্থা আছিলে। এইটো এটা পানী গৰম কৰা বইলাৰ হয়, আৰু কয়লা ব্যৱহাৰ কৰিয়ে এই বইলাৰটোত পানী গৰম কৰা হৈছিলে। কয়লা খনিৰ ভিতৰলৈকে ট্ৰেইনৰ ট্ৰেক বহোৱা হৈছিল। এই কাঠৰ 3মহলীয়া ঘৰটোকে ত্ৰিপুল বুলি কোৱা হয়। তাতে বিভিন্ন ছাইজৰ কয়লাৰ ছৰ্টিং কৰা হৈছিলে, আৰু কয়লা খনিৰ ভিতৰৰ পৰা এই কনভেয়াৰ বেল্টেদি ত্ৰিপুললৈ কয়লা লৈ অনা হৈছিলে। কয়লা খনিৰ ভিতৰত যাবলৈ এই সুৰংগটো 4.5 কিলোমিটাৰ দীঘল, আৰু ত্ৰিপুলত ছৰ্টিং কৰাৰ পিছত বিভিন্ন ছাইজৰ কয়লাবোৰ বিভিন্ন গাড়ীত এনেকৈ লোড কৰা হৈছিলে। আৰু গাড়ীৰ পৰা কয়লা আনি এনেকৈ ট্ৰেইনত লোড কৰা হৈছিলে, আৰু এনেকৈ কেনেডাৰ বিভিন্ন প্ৰান্তৰলৈ কয়লাৰ যোগান ধৰা হৈছিলে। এইবোৰ কয়লা কাটা বিভিন্ন প্ৰকাৰৰ যন্ত্ৰ। এই যন্ত্ৰবোৰ ট্ৰেইনৰ ট্ৰেকত বহাই 4.5 কিলোমিটাৰ দীঘল সুৰংগটোৰ ভিতৰত লৈ যোৱা হৈছিলে। কেন্দ্ৰীয় চৰকাৰে ক্ৰমান্বয়ে কয়লাৰ খনিবোৰ বন্ধ কৰি দিছে। পেৰিছৰ ক্লাইমেট চেঞ্জ এগ্ৰিমেণ্টত কেনেডিয়ান গভৰ্ণমেণ্টে 2030 চনৰ ভিতৰত সকলো কয়লা খনি বন্ধ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে। যদিও বৰ্তমান কেনেডাত 7% ইলেক্ট্ৰিচিটি কয়লাৰ পৰাই উৎপাদন কৰা হয়। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবচোন, আৰু লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।